যি পাঁচগৰাকী যুৱক দেখিছে পাঁচগৰাকী যুৱক হৈছে দুধৰ হচুৰ চৰাইদেউৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই পাঁচটা চুৰে চেহেৰা কেইটা মন কৰক ইতিমধ্যে জেল যাত্ৰা নিশ্চিত হৈছে নাম হৈছে পৰেশ নাম হৈছে উৎপল নাম হৈছে প্ৰণৱ নাম হৈছে অৰূপজ্যোতি নাম হৈছে ৰমেন এই সকলে গৰু চুৰ কৰি সন্ত্ৰাস সৃষ্টি কৰিছিল চৰাইদেউত আৰু চৰাইদেউৰ আৰক্ষীৰ অভিযানত এই পাঁচটা দুধৰ হচুৰ এতিয়া জালত পৰিছে আৰু জেললৈ গৈছে নাক কান কাটিছে এতিয়া পাঁচটা চুৰে এই মুহূৰ্তত এই খবৰটো জনাইছো উজনি অসমত গৰু চুৰৰ এক প্ৰকাৰ সন্ত্ৰাস নমায়না পাঁচ চুৰৰ এই মুহূৰ্তত ফটো আলোকচিত্ৰ দেখুৱাম আৰক্ষীৰ জালত পৰিছে পাঁচটাকৈ দুধৰ গৰু চুৰ নাম পৰিচয় আহি পৰিছে গৰু চুৰ কৰি জেললৈ গৈ পাঁচগৰাকীকৈ যুৱক নাক কান কাটিলে পাঁচ যুৱকে জালত পৰিছে পৰেশ ৰাজকোঁৱৰ উৎপল গগৈ প্ৰণৱ গগৈ ৰমেন গগৈ অৰূপজ্যোতি গগৈ এই পাঁচটা চুৰে মিলি ভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল গোহালিত গৰু ৰাখিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল বৰহাট সোণাৰী বৰবাম অঞ্চলৰ পৰা আটক কৰা হৈছে পাঁচটা দুধৰ হচুৰক এই মুহূৰ্তত আমি আলোকচিত্ৰ দেখুৱাম চেহেৰা কেইটা চিনি থওক কোন কোন পৰেশ ৰাজকোঁৱৰ উৎপল প্ৰণৱ গগৈ অৰূপজ্যোতি গগৈ আৰু ৰমেন গগৈ এই পাঁচটাকৈ চুৰে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছিল সমগ্ৰ চৰাইদেউ অঞ্চলত চৰাইদেউ আৰক্ষীৰ অভিযানত এই পাঁচটা দুধৰ হচুৰ আৰক্ষীৰ জালত পৰিছে আলোকচিত্ৰ আহি পৰিছে গোহালিৰ গৰু সকলো সময়তে লক্ষ্য কৰি ৰাখিছিল আৰু যিকোনো মুহূৰ্ততেই গৃহস্থৰ গোহালি উদং কৰিছিল বিভিন্ন সময়ত অভিযান বিভিন্ন সময়ত আৰক্ষীৰ তৰফৰ পৰা গৰু চুৰৰ বিৰুদ্ধে অভিযান চলিছিল আৰু এই অভিযানতে জালত পৰিছে এই পাঁচটাকৈ চুৰ ধৰা পৰাৰ পিছত এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই নিছে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ আৰক্ষীয়ে এই পাঁচটা চুৰক জেললৈ প্ৰেৰণ কৰিছে জেলেই এতিয়া শেষ ঠিকনা হৈছে পাঁচটাকৈ চুৰৰ নামসমূহ নামকেইটা আলোকচিত্ৰ সৈতে আহি পৰিছে এই পাঁচজন যুৱকে নাক কাণ কাটিছে দুধৰ্ষ গৰু চুৰৰ ৰূপত পাঁচ যুৱক পৰেশ ৰাজকোঁৱৰ হাফ প্লেট আপডেট পৰেশ ৰাজকোঁৱৰ উৎপল গগৈ প্ৰণৱ গগৈ অৰূপজ্যোতি গগৈ ৰমেন গগৈ আৰু এই পাঁচজন যুৱকৰ কি শাস্তি হ'ব লাগে এই পাঁচ যুৱকৰ বাবে নিশা শান্তিৰে শুব নোৱাৰে গৃহস্থই এই পাঁচ যুৱকে এক প্ৰকাৰ গৃহস্থৰ গোহালিত চকু ৰাখে আৰু যিকোনো মুহূৰ্ততে গোহালি উদং হৈ পৰে